ভালকে লাহে জোৰকে নথবি দেই লাহেকে মৰমে থ দুইজন আলফুলকে ভালকে থ সাইড লগাই দে আৰু দুজন আহিব নহয় সাইড কৰি দিয়া ভাইটি ওপৰত আৰু এজন থাককচোন এজনে নোৱাৰিব আৰু এজন ওপৰত উঠকচোন ওপৰলে নোৱাৰিব আপুনি ওপৰত উঠি যাওক এই মন ভাই উঠি যাওক আৰু আছে না সাইডত দে না এবাৰটো সাইডত যাব আৰু আৰামছে যাব কালো দিলা এই যা এই লদনা হা লদনা হা তিনিজনকৈ দ্বাদশ শ্ৰেণীৰ ছাত্ৰক এটা অত্যন্ত শোকাকুল পৰিৱেশ কিন্তু প্ৰকৃতাৰ্থত এনেকুৱা প্ৰায় হৈ আছে কিন্তু মৰিগাঁৱত আজি কিছুদিন আগতো হৈছে এনেকৈ এইটো বৰ দুখৰ কথা আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ সন্তপ্ত পৰিয়াললৈ আমি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ পেহী এগৰাকী মোৰ কাষতে আছে আৰু খুব হেৰি আছিলে আৰ্মি জইন কৰিব বিচাৰিছিলে কিন্তু আজি চাগে গৰম বুলি কি হৈছে ইয়াতে আহি তেওঁলোকে সাঁতুৰিবলৈ চেষ্টা কৰিছিলে আৰু মই জনামতে তিনিওজনে সাঁতুৰিব নাজানে আৰু যোনজনে সাঁতুৰিব জানে তেওঁ পাৰত বহি আছিলে তেওঁ বচাবলৈ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে তেওঁ এইটো অত্যন্ত দুখৰ কথা আৰু মই কি ক'ম তাৰ বাবে যিখিনি এতিয়া কৰিব লাগে সেইখিনি আমি তৎপৰতাৰে আমি কৰিবলৈ ওলাইছোঁ আজি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আমি আমাৰ জিলা প্ৰশাসনৰ পৰা যিখিনি কৰিব লাগে সেইখিনি আমি নিশ্চয় কৰিম দেখা গৈছে যে য'তে ত'তে ৰাস্তাৰ কিনাৰতে ধৰক ডাম্পাৰ বা জে চি বিৰ গাঁত খানি এনেধৰণৰ গাঁত কিছুমান সৃষ্টি হৈছে যাৰ ফলত এনেধৰণৰ ঘটনা ঘটিব ব্যক্তিগত যিবিলাকৰ মাটি তেওঁলোকে কৰিছে কামটো জে চি বিক মাতি পেলাই চৰকাৰেতো ধৰি কাৰোবাৰ ব্যক্তিগত মাটিটো কৰিবলৈ নাযায় কিবা ফিচাৰী বনাম বুলি বা কিবা বনাম বুলি হয়তো মাটিটো পৰা খান্দিছে এতিয়া এইটো এটা দুৰ্ভাগ্যৰ কথা ধৰি লওক কিন্তু এই ক্ষেত্ৰত আমি তদন্ত কৰিব লাগিব যিসকলে ৰাস্তাৰ কাষত তেনেকৈ জে চি বি লৈ কৰিছে কিন্তু এইবোৰ ব্যক্তিগত মানুহৰ তেওঁলোকৰ নিজৰ মাটি তাত তেওঁলোকক কিয় এই জে চি বি লগাই কিয় খান্দিলে উদ্দেশ্য কি আছিলে সেইখিনি এতিয়াই মই মতামত দিব নিবিচাৰোঁ কিন্তু নিশ্চয় সেইটো আমি তদন্ত কৰি চাওঁ